নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি 2024 বৰ্ষৰ আজি শিৱৰাত্ৰি উদযাপন কৰা হৈছে আমাৰ অগ্নিনাভ শিৱ মন্দিৰত। সন্ধ্যা 8 বজাৰ পৰা অগ্নিনাভ শিৱ মন্দিৰত শিৱৰাত্ৰিৰ পূজা কৰা হ'ব, যিহেতু তিথি মিলিছে সন্ধ্যা 8 বজাৰ পৰা। আৰু এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্ত অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব আৰু আপোনালোকৰ উদ্দেশ্যসমূহ মনৰ পৰাই বাবাক জনাব। ধন্যবাদ। Dudar, tak sino? Tak sino?
सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि भगार्थ विवसंवितो भगार्थ प्रतिपत्तये जगतः पितरो वन्दे पार्वती परमेश्वरो हे प्रभु अपने अपराध गरेर यो সমূহ ভক্তপ্ৰাণ ৰাইজ আপোনাৰ দুখানি চৰণত শৰণাপন্ন হৈছে শৰণাগত দিনাত্তম পৰিত্ৰাণ প্ৰণায়নী প্ৰভু আপুনি এই শৰণাগতসকলক পৰিত্ৰাণ কৰক আপুনি আশীষ কৰক সেই আশীষৰ দ্বাৰাই ভক্তসকলৰ মনত যি সংকল্প লৈ আহিছে সেই সংকল্প সিদ্ধি কৰক যিসকল পুত্ৰ সন্তান কামনাৰে আহিছে তেখেতসকলক সন্তান প্ৰাপ্ত কৰাওক আৰু বিবাহ প্ৰাৰ্থীসকলক হস্পাত্ৰ পাতিৰে প্ৰমাণ কৰক বিদ্যাৰ্থীসকলৰ প্ৰতিও প্ৰভুৱে কৃপা দিয়ক সেই কৃপাৰ দ্বাৰাই যাতে তেওঁলোক বিদ্যাস্থানত যদি কোনোবা নিৰ্দিষ্টানি গ্ৰহৰ দোষ আছে সেই দোষৰ পৰা পৰিত্ৰাণ কৰি সজ বিদ্যাৱতী হওক আৰু বাকৰোগধাৰী ৰোগৰ পৰা পৰিত্ৰাণ কৰক কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ কৰক যিসকল চিকিৎসালয়ত আছে তেখেতসকলৰ প্ৰতিও প্ৰভুৱে আশীষ কৰক সেই আশীষৰ দ্বাৰাই সকলোৰে যাতে শৰীৰ সুস্থ হওক সৰ্বমংগলময় হওক শিৰবেদনা উদৰ বেদনা পাদ বেদনা আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক বা বিষালী ৰোগৰ পৰা পৰিত্ৰাণ কৰক ব্যৱসায় আদি স্থানত উন্নতি কৰক গৃহকণ্ডল ভূমি বিবাদ নিষ্পন্ন কৰি ভগৱন্তৰ গুণ মহাত্মা প্ৰকাশ কৰক হে প্ৰভু তোমাৰ দুখানি চৰণত আমাৰ সদস্যসকলেও কৰ্ম কৰি থাকোঁতে ক'ৰবাত দুখ হ'ব পাৰে সৰ্বদোষৰ পৰা পৰিত্ৰাণ কৰি মন্দিৰৰ সমূহ সদস্যসকলৰ প্ৰতি প্ৰভুৱে আশীষ কৰক সেই আশীষৰ দ্বাৰাই সুস্থ শৰীৰে আনন্দ মনেৰে প্ৰভুৰ চৰণত কৰ্ম কৰিবলৈ শৰীৰ শক্তি হৃদয়ত ভক্তি দিয়ক সদৌশেষত সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভবে ওম শান্তি ওম শান্তি ওম শান্তি হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব dạ dạ